Hi, hello, welcome to our YouTube channel. তো আজি আমি আকৌ এটা নতুন চ্যালেঞ্জ ভিডিঅ'ৰে আপোনালোকৰ মাজত আহি পৰিছোঁ। তো আজি আমি চ্যালেঞ্জ কৰিম ফ্লিপ দা বটল। বটল ফ্লিপ কৰিব যোনে মানে এনেকৈ থিয়া কৰিব পাৰে প্ৰাইজ পাব আৰু ইয়াৰ পৰা এখন হেৰি ল'ব লাগিব পাৰ্চি ইয়াৰ তাৰ পিছত হেৰি তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আজিৰ ভিডিঅ'টোত আমাৰ মাজলৈ আহি পৰিছে এই দুজন অতিথি। তো ইহঁতক আজি ভিডিঅ'টো মানে চলাই নিবলৈ কৈছোঁ মই। তো একফালৰ পৰা বস্তুবিলাক দেখুৱাই যোৱা। তো গাইস আজি আছে আমাৰ নেমু টেঙা কেক কণী আটাৰ গুড়া আৰু ইয়াৰবাডছ কৰ্দৈ আৰু বাকিখিনি চাব পাৰে আপোনালোকে। তো গাইস ভিডিঅ'টো খালি কন্টিনিউ কৰি গ'লে হ'ল। চাই থাকক ভিডিঅ'টো, আপোনালোকে বহুত মজা আছে। কোনে কি পায় চাব পাৰে। লগতে লিপষ্টিক দিয়া হ'ব, আইলাইনাৰ চাইলাইনাৰ জলকীয়াও আছে। আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া দাদাজনক আৰম্ভ কৰিবলৈ দিছোঁ। আহক পালিশমেন্ট আছে না এতিয়া আৰু মজা মজা এখন লৈছো। কি হয় পালিশমেন্ট লাগে গাইস আমাক। মেকআপ এতিয়া আমি লাষ্টত দিওঁ নে এতিয়াই দিওঁ ভাবি আছো। মেকআপ লগালগ হৈ যাব, লগালগ নহয় ভিডিঅ'টোতো সেই হৈ যাব ন। লগাই থাকি যাব। লগাই থাকি যাব দে। ঠিক আছে লগাই দিয়া। লিপষ্টিক লগাই দে, অলপ এনেই লগাই দিম। আমি নাজানো দে, দিলি হ'ল। হ'ব দিব কিমান দিয়া। অ'কে ফটা দিয়া বস্তু নেকি দিয়া। মেকআপৰ লগত পইচাটো আছিল নেকি? নাই। নেক্সট এতিয়া দাদাজনক দিছোঁ। তো মাৰো এতিয়া। নহ'ল নেক্সট জিমটো মাৰা। থামথুম কৰ। নহ'ল খিলাৰি লৈ আহিছো গাইস। আমাক ইটো পইচা লাগে, ইটো লাগে খালি ইটো। নেমু হেই তো গাইস চাই লওক, দুইবাৰ মাৰিছো দুইবাৰে পাইছো। কিমান শাস্তি দুইবাৰ মাৰিছে দুইবাৰে শাস্তি পাইছে কৰা নাই এতিয়ালৈকে। হ'ব এক টুকুৰা খালে হ'ব। ভিডিঅ' মানে আমি বনাইছো চাব পাৰে। ইটোৰ দৰে ইটো ইবাৰে সেকেন্ড টাইমত নেমু টেঙা পাইছে। নেক্সট খাই দিয়া হ'ব লিপষ্টিকো আছে গাইস। এতিয়া নেক্সট আমাৰ বৰা আছে। নেক্সট ইয়াৰ পৰা এটা এখন লোৱা। ফোনি নাপাবি দে গাইস, ফোনি নাপাবি। কোনে লাগে গাইস আমাক শাস্তি লাগে। গাইস এইটো পালে লোৱা। গাইস ইটো দিবাৰ এনেকা শুনিম। নেক্সট জিমটো এতিয়া মই মোৰ নহবই চাগে। নহলে ফুচকা ভাঙি দে। কিন্তু লাইনত আহি আর মাইমু এটা লাগে কিবা এটা। এতিয়ালৈ 3টা পুৰস্কাৰ 3টা পালিশমেন্ট পাই আছে। এতিয়া কি হয়? কণী ভৰবি দে, কণী 3 নম্বৰ পুৰস্কাৰ পালাই 50 টকা পাই গেলো। চাই লব পাৰা। এবাৰ নেক্সট মাৰক দাদাজনে। নহলে শাস্তি লাগে। চাই লৈ আছে নেকি গাইস? জলকীয়া জলকীয়া খাবা দি
পানী অঞ্চল পানী পানী নাই চানী নাই পানী কা ব্যৱস্থা নাই এইখিনি ফেলে দিং নি এইটো ফেলে দি এইটো ফেলে আৰু এইখন পাইছিলো মই এই কমকে থৈছে কমকে থৈছে নহয় নহয় হ'ব নহয় গাইছ হ'ব এই নহব নহব নহ'ব থৰ 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 তাক থৰ মই খাম, মই লিপষ্টিক কেনেকৈ হৈ দিছিলি তই থৰে পাই মই ইয়াক হ'ব 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 জলকীয়া খাই ল এ আহি পেলো ফুচকা ভাগি গেল একো নহয় দিয়ক আমি নৰিমে নেকি ভাই এইবাৰ মোৰ এইকেইটা ভাগ্যত খাৰ আছে এইবাৰ কণী পামো কণী লাগে কণী মকলিকেইটাতো গেছে গাইছ এই পুৰস্কাৰ দিলে না আমি শাস্তি পাই পাইছো আছে গাইছ 50 টাকাও পালো কেকো পালো গাইছ মজা অভিমাৰ খাবি না লিপষ্টিকো পালো লগতে লিপষ্টিক অভিমাৰ অভিমাৰ এ মজা খালো আমাৰ কই আমাৰ নাই আমি অলপ পাম নেকি আমি অলপ পাম আমি অলপ পাম ভাই আমি অলপ পাম এও এনে মাৰি আছে তো গাইছ কেক এতিয়া এ ভাই এইটো খাইলো আগো কণী নহলে লিপষ্টিক আছে খাই কেনা এইটো ফ্লেভাৰটো কি আছিল ইয়াৰ লিপষ্টিকৰ ফ্লেভাৰটো কি আছিল কি আছিল বা ষ্ট্ৰবেৰী আছিল ষ্ট্ৰবেৰী আছিল নেকি লিপষ্টিক আছে কণী কণী গৈছিল গাইছ এইটো পৰি থাকে তো গাইছ অলপ জিমটুকো দিওঁতে ই বেয়া পাব না কানবো বুলি কয় কণী কেক পালো ভাগত কিন্তু বৰ্তমানক লেগে এতিয়ালৈকে থিয়া কৰাব পৰা নাই গোটাই গেৰিয়ে আছে পৰি আছে হিন্দী আহি যায় গাইছ মাজে মাজে আপোনালোকে হেৰি কৰিব উফ এডজাষ্ট কৰি ল'ব আৰু হিন্দী আহিলেও এডজাষ্ট কৰি ল'ব গাইছ আমাৰ দাদাৰ একো অহা নাই এতিয়ালৈ গাইছ কি হৈছে ইয়াৰ আজি কণী জালা জালা টিট ভেগলি লাগে টিট ভেগলি কণী গাইছ কণী কণী পাইছে গাইছ আমাৰ একোই নহ'ব চাগে মান পালে গাইছ কণী চাৰিটা কণী পাইছে কণী এই তহঁত খাব লাগে দেই কি হেতৰ ভিডিঅ'টো চালি গম পাব কি কি বস্তু পাই আছে কণী এতিয়া নেক্সট অবি নেক্সট অবি হা আমাৰ নহ'ব নেকি আমাৰ নহ'বই চাগে এতিয়া মই দাদা লাষ্টতো পালিশমেন্ট নিয়ে আছে সৰে এইটো নহ'ব নেকি নহ'লে হৈছে এইটো নহ'ব দে এবাৰ ফুচকা গোটাইখিনি বকে এইয়া গাইছ ঠাণ্ডা আজি চাওকে अभी आएगा फुसका আটা 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 গুড়ি फुसका कर दो गाइस শাস্তি শাস্তিও পাই আছে খা বস্তুও পাই আছে ডগৰি গাইছ তো গাইস এনেও পানী পিহা লাগি আছিলে হয় কেকটো খাই কেনা মিঠা কেক আছে গাইস লিপষ্টিক আৰু ফটা লৈ আনে দেখো চাও কেনেকুৱা মিঠা মিঠা মজা মজা নেক্সট অবি আমাৰ নহ'লে নেক্সট দিনটো মইতো এবাৰো পাৰাই নাই গাইস মাৰ মাৰ ই বস্তু লৈ হাতত নুকলা গৈছে গাইস আৰু তো আছে পকেটত আৰুতো আছে অলপ অলপ কি হৈ আছে আটা 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 লাগে আমাক আটা খুৰি ডালগে দেই আটা খান লৈ থাক দেই আটা খান লৈ থাক আটা গাইস আটা অৱস্থা বেয়া গাইস আটা গুড়ি পাই গ'লো কাই আছিল বাৰ মই ইটা বেক কৰি লাগে দেই বাসি গাইছ ইটো নহ'ব দে এটা মাৰবা দিছো এগেন চাল দিয়া হৈছি মোৰ ভাইগন নাই চাগে এবাৰ ফুচকা কণী এটা খা দেখাই দিওঁ নেকি
এটা খাই দিয়ে কিন্তু মোৰ আটাৰ গুড়া অৱস্থা চলাটো বেয়া খালি guys। এইবাৰ চশমা আছে আৰু কি আছে ফুচকা। ফুচকা আছে আৰু টিট ভেকলি আছে গাইছ। তো গাইস কণীটো চেলাই আছো কণী পিছত খাবি নেকি ফার্স্ট টাইম গাইস আমার তিতা ইউটিউবারে ভেকুলি। তিতা ভেকুলি লাগে গাইস। ফুচকাই পাবো বোধহয় তিতা ভেকুলি গাইস কেইটা খাব লাগিব কটাই গোটেই কিটা খাব এই লাগিব গোটেই খাব নোৱাৰিম। পকাটো গতাই নখালেও হ'ব মোটামুটি 5-6টা কেইটা লৈছে চাই ল যোনটো হিচাপটো কৰি ৰাখ এই পাঁচটা লৈছো পাঁচটা লৈছে এটা পকা দিছো লগতে আমাৰ ফালৰ পৰা আমাৰ ফালৰ পৰা কিবা অৱস্থা হয় এতিয়া মই ক'ব নোৱাৰিছো ইমানে তিতা হয় গাইস ৰিঅ্যাকশন ৰিঅ্যাকশন চাই লওক ঠিকে আছে না অভি এটা খাবি নেকি বহুত তিতা অভিক দি আছো এটা গাইস কদি গাইস বিন্ধি আছে গাইস আৰু এটা টিট ভেকলি আছে এইটো আমাৰ প্ৰাইস নাই এটা খাব লাগিব পায়ে আছে খাই এটা খাব খাবাই লাগিব। লাগিব মোৰ চান্স গাইস এবাৰ আমাৰ দুটাই বস্তু আছে গাইছ খাওয়া হেকেও নাই গাইস আৰু শেষে হোৱা নাই পাই আছে আৰু হৈছে লাখ ভাল আছে ইয়াৰ তুই চশমা লাগে দে চশমা জ্বৰ লৈ কেনে যাই থাকো দুটাই ফুচকা তো গাইস পনীৰ খাও না আৰু ফুচকা ফুচকা ভাল লাগে আমি খাং এতিয়া দাদা আমিও পালো গাইস ফুচকা খাই বনাইছে মই বনাইছো মজা হৈছে যিহেতুকে মইতো এবাৰে ক্লিক কৰিলো আকৌ বাকী ভকলি খাব লগা হৈ গ'ল এতিয়া দাদাই মাৰক এই চশমাটো আছে চোন গাইছ এইটোৱে বস্তু আছে লাষ্ট এইখনৰ যে একো কাম নাই 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 ডাইৰেক্ট এইটো হিৰো এইখনৰ একো কাম নাই চশমা আছে ইয়াতে চাই লওক তো গাইছ আজি ভিডিওটো এইখিনি আছিল ভাল লাগিছে যে লাইক কৰক শ্বেয়াৰ কৰক আৰু আৰু সাবস্ক্ৰাইব আমাৰ কৰক চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু কমেন্ট কৰক কেনে আৰু লগতে দাদাহঁতৰো এটা চেনেল আছে ভিডিঅ'ৰ তলত লিংকটো দিয়া যাব আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব তো গাইছ মোৰ চেনেলটোৰ নাম হৈছে অভি ব্লগ 16 তো প্লিজ সকলোৱে সাবস্ক্ৰাইব কৰিব ডিসক্ৰিপশনত লিংকটো আমি দি দিম